স্বাগতম জনাইছো আসামিজ খেল কুইজলৈ। আজি আপোনালোকলৈ লৈ আহিছো হকি খেলৰ ওপৰত 6টা সংগ্ৰহিত প্ৰশ্ন। বলক তেনেহলে আৰম্ভ কৰো আজিৰ ভিডিঅ'টি। পুৰুষ হকি বিশ্বকাপ 2018 আয়োজন ক'ত হৈছিল? উত্তৰ ভাৰতত। প্ৰথম হকি বিশ্বকাপ কিমান চনত হৈছিল? উত্তৰ 1971 চনত। প্ৰথম হকি বিশ্বকাপৰ বিজয় দল কোনটো? উত্তৰ পাকিস্তান। প্ৰথম হকি বিশ্বকাপৰ আয়োজন ক'ত হৈছিল? উত্তৰ স্পেইনৰ বাৰ্চিলোনাত। মহিলা হকি বিশ্বকাপ কেতিয়াৰ পৰা আৰম্ভ হৈছিল? উত্তৰ 1974 চনত। পুৰুষ হকি বিশ্বকাপ 2018 বিজয় দল কোনটো? উত্তৰ বেলজিয়াম। যদি আপোনাৰ ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। লগতে কাষত থকা ঘণ্টি বটনটো এবাৰ টিপি দিব।